ক'ত যাম হা ক'ত হা ক'ত ক'ত যাম মামা ককা তাত এইফালে আমাৰ মিভান ৰেডি নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে অনিতা দেশৰ অন্য এটি ভিডিঅ'লৈ আৰু আমি এতিয়া যাব ওলাইছোঁ এনেই একো কাম নাই মামাহঁতত যাবলৈ ওলাইছোঁ মাৰ আছে তাতে কাপোৰ বাতি কাঢ়ি আছে আৰু ফোন কৰিলে যে বছ মাটো লৈ আহ বুলি আৰু সেইটো কাৰণে লৈ যাব ওলালোঁ যাব পাৰোঁ দেখাই আছোঁ কি কৰি আছে কি কৰা নাই আৰু দেহা কান্দিবলৈ ৰেডি কাৰণ সিয়াক মোবাইলটো দিব লাগে সিয়াক চাবৰ কাৰণে আৰু তাৰ বাবে কান্দিব ধৰিলে আৰু এইফালে ময়ো হৈছোঁ ৰেডি আৰু মিভানো ৰেডি আমি দুটা মামাহঁতত যাম মানে মায়ে কাপোৰ বাতি কাঢ়িছে তাতে আৰু আমাৰ বোৱা চুঙাটো লৈ যাব দিছে তাকে ভাবিলোঁ লৈও যাব আৰু আপোনালোককো এটা ভিডিঅ' আগবঢ়াওঁ যিহেতু মানে এনেকুৱা ধৰণৰ ভিডিঅ' মই দিয়া নাই মানে ক'ৰবাত গ'লে বা তেনেকৈহে বনাই আছোঁ ভিডিঅ' আজি ভাবিলোঁ এনেই আৰু অলপ চলপ একো কাৰণ নাই বিশেষ এনেই ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ আৰু হা কোনে ব'লা হাতত সোমাই নলয় এইবিলাক লেতেৰা লাগি গ'ল ব'লা ব'লা আমাৰ দেহাই বাচুঙা লৈ যাই আছে ব'লা চাইডে ব'লা আমি দুয়োটা আহিছোঁ এতিয়া মামাহঁতত খোজকাঢ়ি আহিছোঁ বেছি দূৰ নহয় অলপমান তোমাৰ কি হ'ব দেহা ভাল তাৰপিছত তুমি ক'ত যোৱা এতিয়া ক'ত যাম তুমি কোৱা ক'ত মামা ককাহঁতত অঁ তাতে তুমি কি কৰিবা গা ধুবা নে হা তুমি গা ধুই আহিছা গা ধুবা নালাগে এনেই হ'লে ঘৰত থাকিলে সিয়াক ল'বই নালাগে কিন্তু ক'ৰবাত আহিব ওলালে মানে ঘৰৰ পৰাই মোক লোৱা এনেকুৱা কৰে ইমান উৎপাত তুমি দুষ্ট ল'ৰা নেকি তুমি বেয়া ল'ৰা নেকি হা তুমি বেয়া ল'ৰা আৰু আজি ৰ'দটো ইমান কাঢ়া হয় ছাতি এটাও নানিলোঁ খোজকাঢ়িবা অঁ গুড বয় খোজকাঢ়িব বোলে মানে পালোৱে আহি আগৰ ফালে চাই বোলা দাউৰি নাযায় লাহে বোলা মামাহঁতৰ ঘৰ কোনফালে সেইফালে সেইটো অঁ ব'লা তলৰ ফালে চোৱা তলৰ ফালে চাই বোলা দেখাই মামা ককাহঁতৰ ঘৰ চিনি পাই নাচাওঁ ৰ'বকচোন মামা ককাহঁতৰ ঘৰ কোনটো ঘৰ মামা ককাহঁতৰ ঘৰ হা এইটো চিনি পাইছা ব'লা মামা ককাহঁতৰ ঘৰ চিনি পাইছে কি এইটো কোৱা কি হয় এইটো এইটো কি আছে ভিতৰত এইবিলাক কি হয় তুমি নাজানা
মিশো মিশো আছে হ্যাঁ মিশো 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 কি মিশো কারণ পিতা পিতা এইটো কি দেখা পাইছেনে এইটো মুকুৱা মুকুৱাৰ আকৌ দুই জাত থাকে মানে এক জাত ইয়াৰে ভিতৰৰ হেৰিটো ৰঙা হয় আৰু এক জাতৰ কলা যিটো কলা হয় সেইটো খাই কিনে বেছি ভাল লাগে আৰু যিটো ৰঙা হয় মানে বেহাৰৰ দৰে হয় সেইটো অলপ টিটকি লাগে সেইটো খাই অলপ তিতা লাগে মানে এইটো খাই কিন্তু ধুনীয়া লাগে এইটো দেখিছেনে এনেকে কমলা বহৰ দৰে হৈ যায় খাই খুবেই ভাল লাগে এইটো এই কলপুলি 3টা ললো ফুটিবলৈ জাহাজী কলৰ হয় চাপৰতে লগা জাহাজী কল আৰু এইফালে আইতাই খেতি কৰিছে শাকৰ খেতি কৰিছে কলপাত ঢাকি ঢাকি থৈ দিছে গজিবৰ কাৰণে আৰু আমাৰ দেহা এইফালে টোপনি গ'ল উৎপাত কৰি কিনে টোপনি গ'ল এতিয়া হতি না সি মোৰ হাতত ধৰি আহি আছে ৰাস্তাত আহোঁতে আৰু কৈ আছে গাড়ী আহিলে মানে কয় আৰু মা চাইডত আহা হাতত ধৰি কিনে সি তাৰমানে চাইডৰ ফালে টানি আনে মা চাইডত আহা গাড়ী আহিছে আমি ক'ৰ পৰা আহিলোঁ দেহা কোৱা ক'ৰ পৰা আহিলা তুমি হা মামাহঁতৰ পৰা আহিলোঁ আপোনালোকে ভিডিঅ'টো চাই কিনে বোলে জনাব যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাবচোন ভাল লাগিছেনে কিমান ভাল লাগিছে ধুনীয়া লাগিছে কিমান ধুনীয়া লাগিছে দেখাই দিয়া হাতেৰে দেখাই দিয়া কিমান ধুনীয়া লাগিছে ডাঙৰ ধুনীয়া লাগিছে হয় নেকি সেইটো বেয়া হৈছে তুমি ভালকেইটা খাই